বেঙেনা খা কণ্টিলো চেনেলৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। ময়ো দেউতাৰ লগত গা ধুৱাব আহিছোঁ। গৰু গা ধুৱা বেঙেনা খা কণ্টিলো চেনেলৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। মোৰ নাম বিতু হাজৰিকা। মই কণ্টিলো চেনেলৰ ভিডিঅ' কৰোঁতা আৰু এডিট কৰোঁতা। আৰু আমাৰ পৰিচালক আছে চন্দন কুমাৰ নাথ। তেওঁ বৰ্তমান ব্যস্ত আছে গৰু গা ধোৱাত। তেওঁ হৈছে আপোনাৰ কণ্টিলোৰ পিতৃ। আমাৰ কণ্টিলোৰ পৰিয়ালেও বিহু বুলি পৰিয়ালৰ লগতে আৰু সামাজিকভাৱে নহ'লেও পৰিয়ালৰ লগতে গৰু গা ধুৱাইছে। আৰু এজন মানুহক আমি চিনাকি কৰাই দিওঁ, এওঁ মৃদুল হাজৰিকা। শ্বুটিংবোৰ কৰোঁতে অলপ হেল্প কৰি দিয়ে। এয়া দেখিছে নেত্ৰ ড্ৰেছত আছে, ফুল ড্ৰেছত। কিবা এটা ক'বা নেত্ৰ? মই নেত্ৰই লাজ কৰিছে। শ্বুটিঙতো লাজ কৰে, নাহে, শ্বুটিং কৰিব নাহে, তথাপিতো তাক লৈ আহোঁ আমি। কণ্টিলোৰ ভিডিঅ'ৰ তেওঁ এজন সদস্য। তেওঁৰ ঘৰ বৰ্তমান কামপুৰত। ইয়াত খালি জাষ্ট আলহী খাব আহিছিল, লকডাউন বুলি যাব নোৱাৰিলে ঘৰলৈ। আমাৰ ভিতৰত যিখন দোকান ওলাই থাকে, দোকানৰ মালিক বৰ্তমান আমাৰ লগত আছে। তেওঁ কণ্টিলোৰ পৰিয়ালৰ এজন সদস্য। কণ্টিলোৰ ভিডিঅ'টো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে, এতিয়া কণ্টিলোৰ পিতৃৰ ওচৰত গৈ আছোঁ, আমাৰ পৰিচালক চন্দন কুমাৰ নাথ। তেওঁ দুআষাৰ ক'ব। কণ্টিলোৰ অৰিজিনেল পিতৃ আৰু পৰিচালকো তেওঁ। এয়া দেখিছে কণ্টিলোৰ পিতৃ। সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। কৰোণা ভাইৰাছৰ পৰা যিহেতু সমগ্ৰ দেশতেই লকডাউন চলি আছে, গতিকে এইবাৰ হয়তো ৰঙালী বিহুটো সকলোৱে ভবা মতে পাতিব পৰা নাই। আৰু আমিও এই কণ্টিলো চেনেলটো এই লকডাউনৰ মাজতে আমি আৰম্ভ কৰিছোঁ, সকলোখিনি ঘৰুৱাভাৱে। চৰকাৰৰ নীতি নিৰ্দেশনা সকলোখিনি মানি লৈ আমি ভিডিঅ'টো কৰি আছোঁ। আপোনালোকে চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, আশীৰ্বাদ কৰিব। আৰু এই বিহুৰ দিনাখন আমি আজি ইতিমধ্যে গৰু বিহু পালন কৰিছোঁ। হয়তো আমি নদীলৈ নিব লাগিছিল, যাব পৰা নাই। ওচৰতে থকা আমি পথাৰৰ নাদতে আমি ধুৱাইছোঁ। আৰু সমূহ অসমবাসী ৰাইজলৈ পুনৰবাৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই কণ্টিলোৰ পিতৃ চন্দন কুমাৰ নাথ। এই সৰু ল'ৰাটিক আশীৰ্বাদ কৰিব আপোনালোকে। কণ্টিলোৰ আচলি নামটো চাগে আপোনালোকে একচুৱেলি নামটো নাজানে চাগে। ঠিক আছে, আজি তেওঁৰ একচুৱেল নামটো আমি ক'ম। তেওঁৰ একচুৱেল নাম হৈছে সমুদ্ৰপ্ৰাণ কাশ্যপ পাবলু। সকলোৱে পাবলু বুলি মাতে। বয়স তেওঁৰ 7 বছৰ। সৰু পোৱালি, শিকাই বুজাই লৈছোঁ অলপ, পাৰিব। আপোনালোকে যদি আশীৰ্বাদ কৰে আগুৱাই যাব তেওঁ। আগলৈ আৰু ভিডিঅ' কৰিম, আপোনালোকে খালি আশীৰ্বাদ কৰিব, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লগতে ওচৰতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ থাকিল। যদি পাৰোঁ এইখিনি সদস্যকো আমি দেখাব চেষ্টা কৰিম, যদি পাওঁ। কাৰণ যিহেতু চৰকাৰে বান্ধি দিছে লকডাউনৰ মাজতে, পৰিয়ালৰ মাজতে থাকিব কৈছে, গতিকে যাবও দিয়া নাই। যদি যাব পাৰোঁ বাৰু দেখাম। ঠিক আছে, দেখিছে কণ্টিলোৰ বেছি মোবাইল টিভি ভাল পায় আৰু গেম খেলি ভাল পায়। চাওক আপুনি, এয়া চাওক, সকলোতে খালি গেম। এয়া গা ধুৱাব আহিছোঁ, গেম লগত, দেখিছেনে? গেমত ব্যস্ত বেছি। এয়া দেখিছে গেম আৰু ইউটিউব চেনেল বেছি, অৰ্থাৎ কণ্টিলোৰ আইতাক। এয়া দেখিছে কণ্টিলোৰ আইতাক, এয়া। আৰু এয়া বৰমাইক, এয়া বৰমাইক। চ' গৰু গা ধুৱাই আহি পালোঁ। এতিয়া আমি কণ্টিলোৰ পিতৃক দেখালোঁ, এতিয়া আমি মাতৃক দেখাম। এয়া দেখিছে, নমস্কাৰ। এয়া কণ্টিলোৰ মাতৃ,
ৰূপৰেখা দেৱী। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। লকডাউনৰ মাজতো অতি উলহ মালহকৈ নহ'লেও অকণমানকৈ ৰঙালী বিহুটো পালন কৰা হৈছে। কণ্টিলক যাতে সকলোৱে আগুৱাই যোৱাত সহায় সহযোগিতা আগবঢ়ায়। কণ্টিলৰ সুখ দুখৰ লগৰীয়া বিপুল নাথ, তেওঁৰ অৰিজিনেল নামটো বিপুল নাথ। ভিডিঅ'টোত আমি তেওঁক কেৰেপাই ৰোল দিছোঁ। তেওঁ তুমি ইয়াত দেখিছে আপোনালোকে প্ৰিয়ংকা উঠ, প্ৰিয়ংকা দেৱী, অৰিজিনেল নামটো প্ৰিয়ংকা দেৱী। ইয়াত দেখিছে প্ৰিয়ংকা দেৱী। তেওঁ ৰমলা পাৰ্টটো লৈছে আমাৰ কণ্টিলৌ চেনেলত।